কি রে পাডোরা তই আজি হইছ তই ঘৰত যা ঘৰত কিমান পাতি থাকিবি যা ঘৰত যা কেলা পাডোৰা পাতি মাথা বেয়া আৰে টকলে মাষ্টাৰ কি হ'ল তই কিয় ইয়াৰ ওপৰত খং উঠি আছা কচোন মোক ই বেটা কি কৰে আমাৰ স্কুলত পাতি থাকে পাতি একদম মোৰ চুলি হৰাই দিলে খেলা কি কৰিম এতিয়া মই সেইকাৰণে টকলা হৈ গ'লো দেখিছে চাও মাষ্টৰ চাহেব সি আজিৰ পৰা স্কুলত আহিব দিয়ক সি কথা দিছে যে কেতিয়াও নাপাতে সি নেমানো মই পাতিয়ে থাকিম পাতি একদম মই টকলা চাৰৰ একেবাৰে আৰু টকলা কৰি দিম ওপৰৰ কেইডালটো টকলা কৰিছোৱে পাৰিলে আৰু তলৰ কেইডালো টকলা কৰিব খুজিম মই পাতিয়ে থাকিম মই নেমানো আই এম পাডোৰা দিছ ইজ মাই পাডোৰা মই ভয়ংকৰ পাত মাৰিমেই বন্ধুসকল এইটো ভিডিঅ' একেবাৰে এণ্টাৰটেইনমেণ্ট পাবজৰ কাৰণে বনাইছে তো কোনে যাতে এই ভিডিঅ'টো চিৰিয়াছলি গাত পাতি নলয় তো এইটো ভিডিঅ' একেবাৰে মনোৰঞ্জনৰ কাৰণে বনাইছে তো ধেমালিৰ কাৰণে বনাইছে কোনে যাতে গাত পাতি চিৰিয়াছলি নলয় এই ভাইটি চা তোৰ গাৰ্লফ্ৰেণ্ডটো মোৰ হাতত পঠাই দে নহ'লে তোক মই শ্মশানত পঠাই কি তই মোক শ্মশানত পঠাবি ইয়াকতো মোৰ টাকাত দেখুৱাব লাগিব ধুম কেলা ঐ কেলা কাষাৰে কয় ইটাই চাইড নহয় এনেকুৱা পাত পাৰিম শ্মশানত পৰি তো আজি দেবী ভিডিঅ'টো কেনেকুৱা লাগে তো যদি ভিডিঅ'টো ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি চেনেলটো নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু গাইজ মোৰ এটা ৰ'ষ্ট চেনেল আছে তো ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে গৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিবচোন দেই প্লিজ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব আৰু ৰ'ষ্ট চেনেলটোতো গৈ মজা কমেণ্ট কৰি দিয়ক ৰ'ষ্ট চেনেল গাইজ ৰ'ষ্টিংটো বেয়া ভালো গাইজ তো ডেছক্ৰিপশ্যনৰ লিংকটো আছে গৈ ছাবস্ক্ৰাইব কৰি দিবা দেই